ইউটিউবাৰে অলপ ফটো মাৰাত ব্যস্ত হৈ আছে। আপাৰ আছামৰ আৰু বিহু নাচাম মানুহ চাক না অ' মাই সোমাবই নদিচোন। অ' কৃষ্ণ কৃষ্ণ অকণমান চাইড দিবা নেকি আমাক আৰু অপাৰ মানুহ হৈছে জেগা নাই। আৰু মোৰ কেমেৰা কোৱালিটি একদমেই বেয়া পাব মানে কিয় মানে মোৰ মোবাইলটো ডিছপ্লেখন ভাঙিছে, এটা বেলেগ মোবাইল দি বনাই আছোঁ। চাইডটো দিলে ভাল আছিল, অলপমান যদি ভিতৰত সোমাব পাৰিলোঁ হয়। নাই নোৱাৰি। আৰু বাহিৰো মা কৰোণা চোৱা নাই, পূৰা সোমাইছি মানুহবিলাকে। ৰ'ব ফাংচনটো কিন্তু দিনতে চলি আছে আৰু মস্ত ৰ'দ দিছে, সেইটো কাৰণে মোৰ কেমেৰাও ইমান হেৰি কৰিব পৰা নাই। পোহৰটোৰ কাৰণে আন্ধাৰ পাই আছে। চাব দেই, ফাংচনটো দিনতে চলি আছে। আজি দিনৰ 10টা বজাৰ পৰা আৰম্ভ হৈছিলে এই ফাংচন আৰু টিভিটো চলি আছে। মোৰ কেমেৰা পিকচাৰ খুব বেয়া, মানে এটা সৰু ফোন এটাৰ মই ভিডিঅ'টো বনাইছোঁ, সেইটো কাৰণে কোনো বেয়া নাপাব যাতে ভিডিঅ'টো চাই পেলাই বেয়া নাপাব। আৰু সেইবোৰ গান ভিডিঅ' মানে হেৰি চাওক, বিহু চাওক জেং বিহু চাওক। এইটো হৈছে কছাৰী নাচ নাই কিবা, এই বুঢ়া এইবোৰ চাব লাগে। ইহঁতে নাচা হ'ল মানে এতিয়া সাংবাদিকে ইমান ভিডিঅ' বনাই আছে, টিভিত চলি আছে আপোনালোকে। তাৰপাছত মাজে কোৱালিটিটো মোৰ কেমেৰাৰ কোৱালিটি খুব ভাল আহে আৰু মাজে বেয়া হৈ যায়, কিয়নো পোহৰৰ কাৰণে এনেকুৱা হৈছে। কোনো যাতে বেয়া নাপায় দেই, বেয়া নাপায় কিয় বেয়া পাব। আমাৰ অসমীয়া চাওক, এতিয়া আহিছে ছোৱালীৰ বিহু অনলি আৰু মই যাম। বেহাৰবাৰী আউটপোষ্টৰ যোনজন শকতকৈ বাইদেউজনী আছিল, নামটো নাজানো, বিউটি বাইদেউ আহিছে। আমি বাইদেউক লগ কৰিম, বিউটি বাইদেউক লগ কৰিম প্ৰথমতে। বেহাৰবাৰী আউটপোষ্টৰ বিউটি বাইদেউ লগ পাইছোঁ। বৰ্তমান বিউটি বাইদেউ চেল্ফি অলপমান হেৰি কৰি আছে, আমি কথা পাতিম বাইদেউৰ লগত। আমি বিউটি বাইদেউক লগ পাইছোঁ, বিউটি বাইদেউ অলপ ফটো মাৰাত ব্যস্ত হৈ আছে। বিউটি বাইদেউ নিশ্চয় দেখিলে আপোনালোকে, আৰু শিৱসাগৰত আহিছে বিহুৱে চাওঁ মানে ইমানে মানুহ আৰু বক্সৰ মাজত গৈছিল, একো নুশুনি। মোৰ আৰু মাইক্ৰ'ফোনডাল নানিলোঁ, সেইটো কাৰণে মই বহুত দিগদাৰী হৈ গ'ল। বাৰু কেতিয়াবা সুধিম আৰু ব'লক আমি এতিয়া জেং বিহু চাওঁ। এই আপাৰ আছামৰ বিহু নিচিনা কিন্তু আমাৰ ল'ৰা আছামৰ বিহু তেনেকুৱা নহয় দেই, সেইটো আপোনালোকে নিশ্চয় জানে। আপাৰ আছামত বিহুৰ কাৰণে বিখ্যাত সঁচাকৈ দেই। আৰু মই মানে আপাৰ আছামতে এইবাৰ বিহু চাব আহিছোঁ। আমাৰ মানে গাঁৱত বিহু আছে তাৰিখ কিন্তু ইয়াতে বিহুৰ আৰম্ভণিতে বিহু হয় ৰংঘৰত, সেইটো কাৰণে বিহু চাব আহিছোঁ। বাদ দে আৰু মানে এতিয়া কি সকলোকে মোৰ ফালৰ পৰা হিয়া ভৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিলে মোৰ ফালৰ পৰা। কোনো যাতে কৰোণাত হেৰি নহয় আৰু সকলো ছ'চিয়েল ডিষ্টেঞ্চিং হৈ থাকিবা আৰু মানে আৰু সেয়াই আৰু ভালকৈ থাকিবা আৰু সকলোৱে বাচি পিনে। আৰু ওলাই যাওঁ, বাপৰে বহুত গৰম লাগছে দেই।
ভিউ চোৱা হ'ল চান্দা আৰু মই দুটামান ফটো মাৰিলোঁ আগতে আপডেট দিব লাগিব ন প্ৰথম লগ পাইছোঁ আজি মই চান্দা আৰু আপোনালোকেতো চিনিয়ে পায় চান্দা ন যোৰহাটৰ আৰু টিকটক ভিডিঅ' বনাইছিলে টিকটক এই চান্দাৰ লগত আমিও বনাইছিলোঁ আৰু মাজতে দেখিলোঁ মানুহ চাওক না মানুহ মানে পিতৰে পৰা দিছে ইমানে মানুহ হৈছে কিন্তু আৰু এটা বস্তু যেতিয়া কৰোণা কেছটো খুব বাঢ়িছে দেই আমাৰ অসমতো বাঢ়িছে সকলোৱে যাতে অনুৰোধ কৰা হ'ল বিহু চাব যায় অকণমান যাতে নিজকে সাৱধান কৰি ছ'চিয়েল ডিষ্টেঞ্চিং কৰি মানে মোৰ ফালৰ পৰা এটা অনুৰোধ কিয়নো কৰোণাটো বহুত বাঢ়িছে বহুত এতিয়া বলক ঘৰলৈ মানে মই যাওঁ আৰু বহুত সময় থাকিলোঁ লগ পাইতো ভাল লাগিল চান্দা আৰু চান্দাই মোক থ'ব যায় আছে এতিয়া আৰু ৰংঘৰৰ পৰা ডাইৰেক্ট ঘৰত গৈ আছোঁ মই মানে মোৰ ঘৰ অকণমান ওচৰতে ঘৰ নহয় মোৰ বৌৰ ঘৰ আৰু চান্দাক লগ পালোঁ আহি ভাল লাগিলে আৰু চান্দাক মানে মই গ্ৰুপতে লগ পাইছিলোঁ এই গ্ৰুপত আজি ৰিয়েলকৈ লগ পাইছোঁ কিন্তু ভাল লাগিলে আজি শিৱসাগৰ ময়ো আহিছিলোঁ বিহু চাবলৈ গ্ৰুপত ফটো দেখি আছিলোঁ ন অঁ এতিয়া আমি দেখি হোৱা নাই আজি ৰিয়েল লাইফত আজি ৰিয়েল লাইফত চালোঁ এই চান্দাৰ গাড়ীত আৰু মোক থৈ আছে চান্দাই বলক আপোনালোকে গৈ থাকিব আৰু লাইকটো কৰিব দেই ভিডিঅ'টো আৰু যদি ভাল লাগে শ্বেয়াৰ কৰি দিব ময়ো পালোঁ আৰু মই এতিয়া যাওঁ চান্দাক বিদায় দিব লাগে বাই বাই চান্দাক আৰু লগ পাই ভাল লাগিলে ভাল লাগিলে বাই বাই হ'ব তেতিয়া বাই